নমস্কাৰ বন্ধুসকল, পুনৰ এক নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ। তো বন্ধুসকল আপোনালোকে সৰ্প বধ কৰে নেকি? যদি বধ কৰে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দুটামান কথা মই কৈ লওঁ। যদি আপোনালোক কোনোবা মোৰ চেনেলটোত প্ৰথম আহিছে প্লিজ তেন্তে এটা ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ব্ৰেইন আইকন প্ৰেছ কৰিব। যেতিয়াই মই নতুন ভিডিঅ' দিম তাৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল তোমালোকে সৰ্প বধ কৰা নেকি? যদি কৰা এইটো ভিডিঅ' তোমালোকৰ কাৰণে, কাৰণ এইকাৰণে কৈছোঁ যদি সৰ্প বধ কৰা তেন্তে বহুত ডাঙৰ এটা ভুল তোমালোকে কৰিবলৈ লৈছা বা কৰি আছা। তো বন্ধু বান্ধৱীসকল মই সকলো কথা তোমালোকক বুজাই ক'ম। তো বন্ধু কি হয়, গোটেই ছিষ্টেমটো আমাৰ গোটেই প্ৰাকৃতিকখন গোটেই ছিষ্টেমটো হৈছে এটাৰ ইটো পৰিপূৰক। তো বন্ধু বান্ধৱীসকল তোমালোকে বুজি পাইছে যে বনাঞ্চলৰ পৰা আদি কৰি সমূহ কীট পতংগৰ পৰা আদি কৰি একেবাৰে মানুহৰলৈকে সকলো হৈছে ইটোৰ আনটোৰ পৰিপূৰক। তো বন্ধু বান্ধৱীসকল সৰ্প হৈছে মানুহৰ উপকাৰী এবিধ প্ৰাণী। কথাটো তোমালোকে অলপ বুজি পাবা। যেনেকৈ গছ হৈছে মানুহৰ উপকাৰী, তো বন্ধু বান্ধৱীসকল গছে যেনেকৈ অক্সিজেন এৰি দিয়ে, কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, ঠিক তেনেদৰে সৰ্পও হৈছে মানুহৰ উপকাৰী। তো কিয় উপকাৰী মই তোমালোকক এইটো কথা ক'ম। সাপে কি হয়, যিটো আমাৰ বায়ুমণ্ডলত এটা বিষাক্ত গেছ আছে, যিটো গেছ মানুহৰ কাৰণে অপকাৰী, সেই গেছটো কি হয় সৰ্পয়ে সেই গেছটো ভক্ষণ কৰে। তেতিয়া কি হয় মানুহৰ কোনো এফেক্ট নহয়। তো বন্ধু বান্ধৱীসকল তেতিয়া আমিনো সাপডাল কিয় বধ কৰিব লাগে? তো সাপ মৰাটো এটা অতিকে বহুত মূৰ্খামি কথা বুলি মই ভাবোঁ। মোৰ কথাটো মানে অকণমান মনত পৰিলে। তো বন্ধু বান্ধৱীসকল মই ভিডিঅ' টপিক বুলিয়ে নহয়, মই কথাটো তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কথা পাতিছোঁ। তো এইটো কি হয়, কেতিয়াও সৰ্প বধ কৰিব নালাগে মোৰ মতে। তোমালোকৰ মতেও তোমালোকে কি ভাবা কমেণ্ট কৰি জনাবা। কি হয়, এডাল সাপ মানুহৰ কাৰণে বহুত প্ৰয়োজনীয়। সাপে কেতিয়াও মানুহক অন্যায় নকৰে, সেইটো তোমালোকে জানিবা। সাপ জংঘলত থাকিবই। তুমি জংঘলতি গৈছা, তুমি ছাইডেদি যোৱা, সাপডালে তোমাক কেতিয়াও আমনি নকৰে, তুমি সাপডালক কেতিয়াও আমনি নকৰিবা। সৰ্পই তোমাক কেতিয়াও আমনি নকৰে, এইটো 100%। আৰু যদি তুমি সৰ্পক আমনি কৰা তেতিয়া সৰ্পেও তোমাক আমনি কৰিব। তো তেতিয়াহ'লে সৰ্প বধ কিয় কৰিব লাগে? এইটো এটা বহুত ডাঙৰ ভুল। বহুত জেগাত মই দেখিছোঁ, বহুতে বধ কৰাও দেখিছোঁ, কিন্তু এইটো মানে কি মোৰ অতি দুখ লাগে। মানে কি হয়, সাপ বধ কৰাটো মোৰ কাৰণে এটা বহুত বেয়া, মোৰ এটা মানে কি হয়, যদি কোনোবাই সাপ বধ কৰে মোৰ সঁচাকৈ বহুত দুখ লাগে। কাৰণ সাপে কি হয়, যিটো বিষাক্ত গেছ ভক্ষণ কৰে সেইটো আমাৰ কাৰণে বহুত অপকাৰী। তেতিয়া সাপে আমাক সহায় কৰে নে আমি সাপক সহায় কৰোঁ? আমিতো সাপক সহায় নকৰোঁ, সাপেহে আমাক সহায় কৰে। তো তেতিয়া আমি সাপক কিয় বধ কৰিব লাগে? কথাটো ছিষ্টেমটো তেনেকৈ আহিব। মানে কি হয়, এতিয়া গছ যে আমি যধে মধে কাটো, ছাপ'জ আমি যিকোনো কামত আমি গছ এজোপা কাটিবলৈ কুণ্ঠাবোধ নকৰোঁ, কিন্তু গছে আমাক সহায় কৰে নে আমি গছক সহায় কৰোঁ? আমি বন্ধু বান্ধৱীসকল মই তোমালোকক গছৰ ক্ষেত্ৰতে কওঁ, গছজোপা আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। গছ আমি কাটি পিনি আমি কি কৰোঁ, ঘৰৰ কাৰণে কাঠ ফলাওঁ। আমি ঘৰৰ কিছুমান কামত আমি কাঠ হিচাপে গছজোপা ব্যৱহাৰ কৰোঁ। লগতে আমি খৰি কৰিও গছ ব্যৱহাৰ কৰোঁ। বিভিন্ন কামত আমি গছ ব্যৱহাৰ কৰোঁ। তো বন্ধু বান্ধৱীসকল গছে আমাক সহায় কৰে, এতিয়া আমি গছক সহায় কৰোঁ। আমি গছক কি সহায় কৰোঁ? গছৰ পৰা আমি ফল মূল আহৰণ কৰোঁ। বিভিন্ন ধৰণৰ আমাক সুবিধা গছে প্ৰদান কৰে। তো বন্ধু বান্ধৱীসকল আমি এইবিলাক বস্তু ধ্বংস কৰাটো আমাৰ কাৰণে এটা বহুত ডাঙৰ বেয়া কথা বুলিয়ে কৈছোঁ মই। এইবিলাক মানে কি কৰিব নালাগে। আমি বনাঞ্চল সংৰক্ষিত কৰিব লাগে। আৰু লগতে আমি কি কৰিব লাগে, মই আজি মেইন টপিকটো মই আপোনালোকক সৰ্পলৈ কৈ আছোঁ। তাৰ লগতে মই দুটামান আৰু কথা কওঁ। প্ৰকৃতিৰ যিকোনো বস্তু আমি ধ্বংস কৰাটোৱে মানে কি আমাৰ কাৰণে বহুত এটা বেয়া কথা। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে কথাটো বুজি পালে। তো বন্ধু বান্ধৱীসকল কথাখিনি ইমানখিনিয়ে আছিলে। মই সকলোবিলাক কথা তোমালোকক কৈছোঁ। মোৰ যিখিনি কথা সেইখিনি কথা মই তোমালোকক কৈছোঁ। তোমালোকৰ যিখিনি মনোভাৱ সেইখিনি তোমালোকে কমেণ্ট কৰি জনোৱা বুলি মই আশা ৰাখিলোঁ। লগতে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো তোমালোকে চাই আছা তেন্তে প্লিজ এটা লাইক কৰা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল আইকন প্ৰেছ কৰি ৰাখা। যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন আগতীয়াকৈ পাব। তো বন্ধুসকল লাষ্ট মই এটা কথাই কওঁ, সৰ্পবধ কেতিয়াও নকৰিবা আৰু বনাঞ্চল ধ্বংস কেতিয়াও নকৰিবা আৰু লগতে গছ গছনি কেতিয়াও ধ্বংস নকৰিবা। তো বন্ধু বান্ধৱীসকল আজিলৈ